বিটু কি হৈ আছে সেইকাৰণে মই সুধিছোঁ। নমস্কাৰ সকলোকে। আজি পুৱাই পুৱাই এফালে যাব ওলাইছো। অকলে নহয়, লগত দাদা দুটাও গৈছে। ক'ত যাওঁ কৈছো ৰ'ব। তাৰ আগতে সৰপানীটো কৰি লওঁ। মানে আমি ত্ৰিমূৰ্তিয়ে অগ্নিনাথ বাবাৰ মন্দিৰলৈ যাওঁ বুলি ওলাইছো। লাইফটো একদম ধপাত হৈ গৈছে, তো সেইকাৰণে ভাবিছো বাবাৰ আশীৰ্বাদ লৈ আহো। বাৰু এইবোৰ বাদ দিয়ক, মন্দিৰটো নাজিৰাত আছে। আমি ঘৰৰ পৰা ওলাইছিলো প্ৰায় 5টামান বজাত, তো নাজিৰা পাওঁতে মেলোতে 9টা মানে বাজিলে। মন্দিৰটো একদম ৰাস্তাত লাগিয়ে আছে, তো বিচাৰিবলৈ তেনেকুৱা একো অসুবিধা নাই হোৱা। মন্দিৰৰ কাষতে পাৰ্কিঙৰ কাৰণে জেগা আছে, তাতে গাড়ীখন থৈ জোতা চেণ্ডেলবোৰ গাড়ীৰ ভিতৰতে থৈ দিলো আৰু প্ৰয়োজনীয় বস্তুবোৰ লৈ মন্দিৰৰ ভিতৰলৈ আহিলো। ইয়াত তেনেকে চাকি জ্বলোৱাৰ ব্যৱস্থা নাই, মানে ৰাজহুৱাকৈ এগছি চাকি জ্বলোৱা থাকে আৰু তাতে তেল ঢালিব লাগে। তাৰ পিছত আকৌ লিংগত পানী ঢালিবলৈ হাতত বটল এটা লৈ লাইন পাতিলো। আন কেইদিনতকে বোলে আজি মানুহ একেবাৰে কম। পিছে মোৰ কিন্তু কম যেন লগাই নাই। মানে ভাবি চাওকচোন, কম দিনাখনে ইমান মানুহ হৈছে, যেতিয়া বেছি হয়তো কিমান হয়। উফ, লাহেকে কাষ চাপিছোগে আৰু। তাৰ পিছত বাবাক দৰ্শন কৰো বুলি আকৌ বেলেগ এটা লাইন ধৰিলো। মানে কেইবা জেগাতো লাইন পাতিব লাগে। এয়া চাওকচোন লাইনটো, এইখিনিৰ পৰা আৰম্ভ কৰি সেইখিনিলৈকে হৈছেগে। বাৰু পূজা কৰি মেলি আহি আমি হোটেল এখনত সোমালোহি। মানে ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, তামাম ভোক লাগিছে। পেট পূজাটো কৰি মেলি ভাবিছো এবাৰ ৰংঘৰ বা কাৰেংঘৰলৈকে যাওঁ। মানে তেনেকেতো কেতিয়াও অহাই নহয়, তো এবাৰ চান্সতে চব জেগাতে সোমাই যাওঁ। সেই বুলিয়ে প্ৰথমতে কাৰেংঘৰলৈ আহিলো। ইয়াত বোলে ন' কেছ, অনলি অনলাইন। গতিকে কেতিয়াবা কাৰেংঘৰলৈ যদি ফুৰিবলৈ আহে, ফোনপে বা গুগল পেক লগত লৈ আহিব আকৌ দেই। ইফালে আমাৰো টিকেট চিকেটবোৰ কৰি হ'লগৈ, তো আপোনালোকো চাওক আৰু অলপ। ইয়াত বেছি দেৰি নকৰি শিৱসাগৰ যাওঁ বুলি ওলালো। মানে ৰংঘৰটো এপাক সোমাম বুলি ভাবিছো। এইফালে আহিছোৱে যেতিয়া চব জেগাতে সোমাই যাওঁ, আকৌ বা কেতিয়া আহিবলৈ সময় হয় একো ঠিক নাই। বাৰু এতিয়া টিকেট চিকেটবোৰ কৰি লওঁ। ইয়াত পিছে অনলাইন আৰু কেছ দুইটাৰে ব্যৱস্থা আছে, তো টিকেট কৰি লৈ আমি ভিতৰলৈ আহিলো। এইখিনি জেগাত বহিয়ে চাগে আহোম ৰজাসকলে বিহু উপভোগ কৰিছিলে। এতিয়া পিছে প্ৰত্যেক বছৰে ৰংঘৰত বিহু পাতেই, কিন্তু আমিহে এবাৰো চাই পোৱা নাই। কেৱল ৰংঘৰতে নহয়, বেৰৰ এই অমুক প্লাছ তমুক প্লাছ এই চিত্ৰবোৰ প্ৰায় দেখিয়ে থাকো, কিন্তু এই ছবিবোৰৰ পুৰস্কাৰেই দিয়ে নে এনেই আঁকি থৈ যায়, সেইবোৰহে ধৰিব নোৱাৰিলো। মানে যদি কলা প্ৰদৰ্শন কৰিবলগীয়াই থাকে, তেন্তে ভাল জেগাত কৰকগে, এইবোৰতনো কেলে আঁকিব লাগে। তো শেষত এই টেলেণ্টেড ব্যক্তি কেইজনৰ ছবিবোৰ চাই আমি ঘৰ দিশে ৰাওনা হলো।